আমি এখন আচৰিত মেলা চাইছিলোঁ হ'লে আৰু তাৰে ক্লিপ অলপ ল'লোঁ। স্বাগতম জনাইছোঁ সকলোকে মোৰ এটি ব্লগৰ মাজলৈ। আশা কৰোঁ সকলো ভালে আছে, মোৰো বৰ্তমান ভাল। আৰু এয়া মেলাৰ মাজৰ চাবলৈ আমি আহি আছোঁ। এই মেলাখন বহিছে চিলাপথাৰত আৰু এই মেলাখন বহা দিন আছিলে গৰু বিহু দিনাখনি। আমি তেতিয়া চাবলৈ গৈছিলোঁ হ'লে আৰু এইখন মালাৰ মানে চক পূজা পাতিছিলে গৰু বিহু দিনাখনি। সেইদিনাখনি আমি চাবলৈ যাওঁতে আৰু লগতে পূজাও কৰিলোঁ। আহি পাই প্ৰথমতে প্ৰসাদ কিনিলোঁ, প্ৰসাদ কিনি অলপ ৰ'লোঁ, মানুহৰ যিহেতু ভিৰ হৈ আছে সেৱা কৰিবলৈ, সেইটো কাৰণে অলপ ৰৈ পেলাই তাৰ পাছতে আমি সেৱা কাঢ়িবৰ কাৰণে গৈছিলোঁগৈ। আৰু এইফালে সেৱা কাঢ়িলোঁ আমি। ইয়াত পূজা পাতল কৰি আছে পণ্ডিতে আৰু এইফালে ধূপ চাকি লগাই আছে। তাৰপৰা এইফালে শিৱ আৰু পাৰ্বতী হৈ যোনসকলে সেৱা কৰা নাই তেখেতলোকৰ পৰা দক্ষিণা লৈছিলে হ'লে এনেকৈ গোটেই ৰাউণ্ডকৈ ঘূৰিছে আৰু কিছুমানে বৰশী নাকত লগাই মানে কিবা কৰিছে আৰু সেনেকৈ কৰি কিনি গোটেই ৰাউণ্ডকৈ ঘূৰিছে। আৰু এইখিনি হৈছে কমিটি, যিসকলে এই পূজাটো আয়োজন কৰিছে তাৰ কমিটি। চাই ভালে লাগিছিলে। প্ৰথমতে একো বুজিয়ে পোৱা নাছিলোঁ, পাছলৈ চাই গম পালোঁ আৰু বহুত দিনৰ এটা আশা আছিলে এই ডাঙৰ টেডিটো লগ পোৱা আৰু এদিন মানে টেডিটোৰ ওচৰত লগ পোৱা। আৰু আজি দেখি পালোঁ সৰু সৰু ল'ৰাখিনিক পূৰা আনন্দ দি আছে আৰু টেডিটোৱে। টেডিটো পোচাকযোৰ পিন্ধি থকা মানুহজনে সৰু সৰু ল'ৰা ছোৱালীবোৰক আনন্দ দি আছে। আৰু এতিয়া এই খুঁটাটো যে দেখিছে ইয়াত পূজা কৰিছে, ইয়াত মানুহ কিছুমানে বৰশী লগাই, দুজনে বৰশী লগাই গোটেই ৰাউণ্ডকৈ ঘূৰে আৰু পণ্ডিতে মন্ত্ৰ মাতি থাকে।